हेलो गाइज আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত যদি এতিয়ালৈকে লিংক কৰা নাই তেনেহ'লে এই ভিডিঅ'টো চাওক মাত্ৰ 2 মিনিটতে একদম সহজতে আপোনাৰ মোবাইলতে পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰাব পাৰিব দোকানত যায় কোনো ধৰণৰ পইচা ভৰাৰ দৰকাৰ নাই সো ইয়াৰ লাষ্ট ডেট দিছে 30 জুন 2020 আগতে 31 মাৰ্চ আছিল এতিয়া কোভিড-19 ৰ বাবে বঢ়াই দিছে ডেটটো আৰু আগাপিছে হ'ব পাৰে সো এই ভিডিঅ'টো চাই লওক সো গাইজ ইয়াৰ কাৰণে প্ৰথমতে আপোনালোকে আপোনাৰ মোবাইলত থকা ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব ওপেন কৰাৰ পাছত ইয়াতে গুগলত সাৰ্চ কৰি দিব ই ফিলিং সাৰ্চ কৰাৰ লগে লগে প্ৰথমতে আপোনালোকে লিংকটো পাব ইনকাম টেক্স বুলি সেই লিংকটোত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে ইণ্ডিয়াৰ ইনকাম টেক্সৰ অফিচিয়েল ৱেবছাইটটো ইয়াতে খোলা যাব তাৰ পিছত আপোনালোকে ইয়াতে প্ৰথম কামটো ওপৰত যিখন পপআপ উইন্ডো আহিছে সেইখন আপোনালোকে ওপৰত কাটা চিনডালত ক্লিক কৰি কেনসেল কৰি ল'ব ফাৰ্ষ্ট তাৰ পিছত আপোনালোকে ইয়াতে ৰেজিষ্টাৰ ইয়োৰসেল্ফ বুলি এটা অপচন পাই আছে কাষৰ ফালে হেতু যদি আপোনালোকে লিংক কৰাব লাগে তেতিয়াহ'লে আপোনালোকে ৱেবছাইটটো যদি বিচাৰে তেনেহ'লে ৰেজিষ্টাৰ কৰি ল'ব পাৰে প্ৰথমতে কিন্তু আপোনালোকে ৰেজিষ্টাৰ নকৰাকৈও আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰাব পাৰিব যদি আপোনালোকে ৰেজিষ্টাৰ কৰিব বিচাৰে তেনেহ'লে ইয়াতে ৰেজিষ্টাৰ ইয়োৰসেল্ফ অপচনটোত ক্লিক কৰি আপোনাৰ ইয়াতে বেসিক ডিটেইলছখিনি দি কিনে ফোন নাম্বাৰ এড্ৰেছ পান নাম্বাৰ এনেকুৱা বেসিক ডিটেইলছখিনি দি কিনে প্ৰথমতে আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰি ল'ব পাৰে আৰু যদি আপোনালোকে ৰেজিষ্টাৰ নকৰে তেতিয়া আপোনালোকে লেফট সাইডে ইয়াতে চাব পাৰে লিংক আধাৰ বুলি এটা লিংক আছে অপচন এটা আছে লিংক আধাৰ বুলি হেইটোত আপোনালোকে ক্লিক কৰি দিব তাৰ পাছতে এনেকুৱাকৈ ইন্টাৰফেসখন আহি যাব আপুনি যিখন পান কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰাব বিচাৰে তাৰে ইয়াতে পান নাম্বাৰটো আধাৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডখনত যিটো নাম আছে আপোনাৰ সেই নামটো ইয়াতে এই তিনিটা অপচন আপোনালোকে ইয়াতে ফিল আপ কৰি দিব এইখিনি ফিল আপ কৰাৰ পাছত তলৰ যিটো বক্স আছে আই এগ্ৰি টু ভেলিডেট মাই আধাৰ ডিটেইলছ উইথ UIDAI বুলি যিটো বক্স আছে সেই বক্সটোত আপোনালোকে টিক কৰি দিব টিক মাৰাৰ পিছত তলত কেপচা কোড এটা আছে যিটো JY7P7H বুলি যিটো কেপচা কোড আছে আপোনাৰ বেলেগ এটা কেপচা কোড আহিব হেতু আপোনালোকে তলৰ বক্সটোত ফিল আপ কৰি দিব দিয়াৰ পাছত তলত আপোনালোকে লিংক আধাৰ বুলি অপচনটো পাই আছে সেই অপচনটোত আপোনালোকে ক্লিক কৰি দিব সো ইয়াতে লিংক আধাৰত মাৰাৰ লগে লগে ইয়াতে আপোনালোকে চাব পাৰে নটিফিকেশনটো আহি গৈছে ইউৰ request has been sent to UIDAI for validation of Aadhaar so এতিয়া মোৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত অটোমেটিক্যালি লিংক হৈ যাব সো যদি আপোনালোকে ইয়াৰ ষ্টেটাসটো যদি চেক কৰিব বিচাৰে পুনৰ ইয়াতে ওপৰত যেটো হোম আছে ইয়াতে ক্লিক কৰি লিংক আধাৰত ক্লিক কৰি পুনৰ সেই পেজটোত যাব তাৰ পাছত ওপৰত যেটো ক্লিক হিয়াৰ বুলি অপচনটো আছে হেতুত ক্লিক কৰিলে আপোনালোকে ইয়াতে পান নাম্বাৰটো আৰু আধাৰ নাম্বাৰটো ইয়াতে বহুৱাই দিব দিয়াৰ লগে লগে ইয়াতে আপোনালোকে চাব পাৰে মোৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ লগত অলৰেডি লিংক হৈ গৈছে ইয়াতে ষ্টেটাসটো আহি গৈছে সো এনেকৈ আপোনালোকে আপোনাৰ পান কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত একদম সিম্পল প্ৰসেছত আপোনালোকে লিংক কৰাব পাৰে সো ভিডিওটো কেনে লাগিছে জনাব মোক কমেন্ট বক্সত যদি ভাল লাগিছে নিশ্চয় লাইক কৰিব আৰু তলত সাবস্ক্ৰাইব বটনটো আছে হেতু নিশ্চয় সাবস্ক্ৰাইব বটনটোত ক্লিক কৰি দিব তাৰ কাষতে বেল আইকনটো আছে হেতুৰো ক্লিক কৰি দিব সো এনেকুৱা ইন্টাৰেষ্টিং ভিডিওবিলাক আপোনালোকে নেক্সট আৰু পাই থাকিব যদি সাবস্ক্ৰাইব কৰি লয় সো আজিলৈ মানে নেক্সট ভিডিওত লগ পাম ধন্যবাদ জয় অসম